শ্ৰী ৰাধা বন্ধুসকল, হেপী জন্মাষ্টমী। এই মধুৰ জন্মাষ্টমীয়ে আমালৈ চবলৈ কঢ়িয়াই আনক সুখ শান্তি। হে মোৰ ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, যাতে চবৰে সুখে শান্তিয়ে ভৰি পৰক, এই পৃথিৱীখন মধুৰ হৈ পৰক। সেয়ে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা। যি ভিডিঅ'টো মই আপোনালোকক কৃপা পাত্ৰ হৈ আগবঢ়াইছোঁ, আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন, সেয়ে মই আপোনালোকৰ ওচৰত আশা ৰাখিলোঁ। আমাৰ এই ভগা জুপুৰিটোত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ কিদৰে পালন কৰিছোঁ, সেয়ে অকণমান আপোনালোকৰ আগত দেখাবলৈ বিচাৰিছোঁ। তাতে বেছিকৈ ভিডিঅ' কৰা নহ'লেই, মোৰ সময়েই নহ'লে, অকলশৰীয়া মাইকী মানুহ যে, গোটেই কাম কৰোঁতে সময় এইবোৰ গ'লে মানে ভিডিঅ' শ্বুট কৰাই নহ'লে। ল'ৰাটোৱে অকণমানকৈ ভিডিঅ' শ্বুট কৰি থৈছিলে, সেইটোকে মই অকণমান ভিডিঅ' বনাই পিনে আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যাতে বহুত মৰম দিয়ে, সেই মোৰ আশা ৰাখিলোঁ। আৰু যদি ভাল লাগিছে এটা কমেণ্ট বক্সত মৰমত কমেণ্ট লিখি দিব আৰু এটা লাইক কৰি দিব। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপোনালোকলৈ প্ৰথমতেই আহে যেন। আৰু এয়া চাওকচোন আমাৰ কিদৰে জন্মাষ্টমী উৎসৱ পালন কৰিছিলোঁ, সেয়া চাওক। আৰু আমাৰ ভগৱানক চাওকচোন, লালি আৰু লালাক। আৰু আমাৰ ল'ৰাটোক দেখিবলৈ কেনেকুৱা লাগিছে আজি ক'বচোন। সি মানে কৈ আছিলে, আপোনালোকে ক'বচোন মোক কেনেকুৱা লাগিছে বুলি। মই সি কোৱা কথাখিনি মিউট কৰি দিলোঁ, মানে মই কৈ আছোঁ যে, সেইকাৰণে দুইটা ডাবুল হয়, সেইকাৰণে শুনিবলৈ বেয়া লাগে কাৰণে তাৰ কথাখিনি মিউট কৰি দিলোঁ। সেইকাৰণে ক'বচোন কেনেকুৱা লাগিছে। আৰু আমাৰ ভগৱানক লাডু গোপালক কেনেকুৱা লাগিছে ক'বচোন। ধুনীয়া লাগিছে না, কমেণ্ট বক্সত লিখিবচোন, তেতিয়াহে মোৰ আকৌ ভাল লাগিব নতুন ভিডিঅ' আনিবৰ কাৰণে ন। ভগৱানে যেনেকৈ দিছে সেনেকৈহে আমি কৰিব পাৰিম ন। বেছিকৈ কৰোঁ বুলি ক'লেও কৰিবলৈ নোৱাৰোঁ, আৰু কৰিবলৈওনো কেলৈ মন নাযায়, কৰিব বহুত ভালকৈ কৰিব মন যায়, হ'লেও মানে নোৱাৰোঁগৈ। আৰু অকলশৰীয়া মানুহ যে, মাইকী মানুহ কোনো এখন কৰিবলগীয়াও মানুহ নাই, এজনী সহায় কৰি দিয়া মানুহ নাই। আৰু সেইকাৰণে বেছি ডাঙৰকৈ নাই কোৱা, আৰু যিমানকণ দিছে সিমানকণহে কৰিছোঁ। ভকতসকলক মতা নাই আৰু, চবেই ভাগে ভাগে কৰিছে, নামঘৰতো কৰিছে, সেইকাৰণে নাই মতা। আৰু ঘৰত উৎসৱ পাতিলে মানুহ মাতিবলৈ মন যায়, কেলৈ মন নাযায় বাৰু। ঘৰখনো দেখিছে নহয় আমাৰ কেনেকুৱা ভগা চিগা। মানুহ বেছিকৈ মাতিলে বহিবলৈ দিবলৈও জেগা নাই, আৰু মানে মানুহ মাতিলে মানে আয়োজনো কৰিব লাগিব, অকণমান ডাঙৰকৈ আয়োজন কৰিবলৈও মানে বস্তু লাগিব নহয়। সেইকাৰণে মানে মানুহ মতা নাই আৰু, পইচা পাতিও অকণমান অসুবিধা হৈ আছে। সেইকাৰণে বস্তু অকণমানকৈ আনি পিনে ভগৱানকে অৰ্পণ কৰি পিনে সেনেকৈ কৰিয়ে পাতিছোঁ আৰু। এইফালে আমাৰ মানুহজনে ক্ষীৰ বনাই আছে, মই নাই বনোৱা বাৰু, মানুহজনে বনাই দিছে। আমাৰ ক্ষীৰ বনাবলৈ হ'লে মানুহজনেই বনায়, মই নবনাওঁ। তাৰপৰা তাতে মই ড্ৰাই ফ্ৰুট আনিছিলোঁ, ড্ৰাই ফ্ৰুট দি দিছোঁ। আমাৰ জন্মাষ্টমী বুলিবলৈ এয়া ক্ষীৰকণ বনাইছোঁ, তাৰপিছত বুট আৰু ফল মূল দিছোঁ, সেয়াই সেনেকৈ ভগৱানক অৰ্পণ কৰি দিছোঁ আৰু। গাখীৰ এতিয়া সৰহ নি, গাখীৰ অকণমান সৰহ হ'লে এদিনে বনাইছোঁ। যদি ভগৱানে দিয়ে আৰু মন্দিৰটো যদি অকণমান ভালকৈ বনাব পাৰোঁ, তেতিয়া অকণমান ডাঙৰকৈ পাতিম। আৰু এতিয়া মানে এনেকৈ সৰু সুৰাকৈ থৈ দিছোঁ আৰু।
আৰু মই এতিয়া আৰতি কৰি আৰতি ভগৱানক দি আৰু আপোনালোকলৈ দিছোঁ আপোনালোকেও আৰতি লৈ লওক চবৰে মংগল হ'ব আৰু মই অকণমান কিতাপ পঢ়িছিলোঁ সেয়াও অকণমান শুনিবচোন কেনেকুৱা লাগিছে আৰু যদি ভাল লাগিছে কমেণ্ট বক্সত কমেণ্ট এটা লিখি জনাই দিব তেতিয়াহে মোৰ ভাল লাগিব ন আৰু ইমানতে কৈ মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু মই কিতাপ পঢ়িছোঁ যে বেয়া হৈছে যেতিয়া শুনিব ইমান নাজানো যে পঢ়িছোঁ ভগৱানক নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হিতায় চ জগদ্ধিতায় কৃষ্ণয় গোবিন্দয় নমো নমো পাপোহং পাপা কৰ্মাহং পাপাত্মা পাপ নামৰ বিনে ভাই গোবিন্দ নামৰ বিনে বিফলে মনুষ্য জন্ম যায় দিনে দিনে দিন গৈলা বিঠা ক্ৰমে ৰাতি গৈলা নিন্দে নভজিলো এতিয়া আপোনালোক সকলোকে মোৰ ফালৰ পৰা জয় শ্ৰীকৃষ্ণ জয় শ্ৰী ৰাধে জয় শ্ৰীমন নাৰায়ণ জয় জয় শ্ৰী ৰাধে ৰাধে ৰাধে